হেল্ল' এভৰিৱান, মোৰ আগৰ ভিডিঅ'টো আছিল দাৰ্জিলিঙৰ ভিউ পইণ্টতে শেষ কৰিছিলোঁ। চ' তাৰ পৰাই আৰম্ভ কৰিলোঁ। এয়া দাৰ্জিলিঙৰ ভিউ পইণ্টৰ পৰা ওলাই আহিয়ে আমি চান্তাপাতা ধাবাখনৰ ভাত খাবলৈ বুলি সোমালোঁ। ইমানেই টেষ্টি খানা বনাই নহয়, সকলোতে শুনি আছিলোঁ ধাবাখনৰ কথা, সেইবাবে সেইখনতে সোমালোঁ। আৰু ভিউটো চাওকচোন ধাবাখনৰ পৰা। তাৰপিছত আমি ভাতৰ অৰ্ডাৰ দিলোঁ। ভাত মানে চিকেন খাই থকা হোৱাৰ কাৰণে আমি চিকেনটো অৰ্ডাৰ দিয়া নাছিলোঁ। চ' নিৰামিষ ভাতেই খালোঁ। আৰু লগত দিছে ৰুটি। খাবলৈও ধুনীয়া টেষ্টিয়ে আছিলে। তাৰপৰা ওলাই আহি চালোঁ মনশ্ৰী। ইয়াতে বুদ্ধিষ্টসকল ৰখা হয়, সেই বিষয়েটো সকলোৱে জানেই। আৰু আমাৰ অসমীয়া ভাষাত ক'বলৈ গ'লে সন্যাসীবিলাক য'ত থাকে তাতে তেওঁলোকে থাকে। তেওঁলোকৰ শ্ব'ৰুম আছে, তাতে তেওঁলোকে ট্ৰেইনিং লোৱা হয় বুলি মই জানোঁ। আৰু যিমানখিনি জানোঁ, বেছিকৈতো নাজানো এই বিষয়ে। চ' সেয়া চালোঁ। চাই পেলাই আমি ৰুমলৈ আহি দুয়োটাই ৰেষ্ট লৈ পেলাই সন্ধিয়া আকৌ ওলাই গ'লোঁ অকণমান শ্বপিং কৰোঁ বুলি, দাৰ্জিলিঙৰ ভিউবিলাক চাওঁ বুলি। চ' দুয়োটাই ওলাই গ'লোঁ। ওলাই গৈ ভাবিলোঁ চাহ একাপ খাই লওঁ। সেইকাৰণে হোটেল বিচাৰি পোৱা নাই জানেনে। আৰু মানে থাৰ্ছডে দিনা ইয়াত সকলোবিলাক বন্ধ থাকে। চ' আমি চাহ একাপ খাই ল'লোঁ। খাই পেলাই ওলাই আহোঁতে দেখিলোঁ বাহিৰত কুঁৱলী একেবাৰে আৱৰি ধৰিছে। ইয়াতে যে ৱেডাৰটো পটককৈ ঠাণ্ডা পৰে, পটককৈ কুঁৱলী নাইকিয়া হৈ যায়। তাৰপৰা ঘূৰি আহি আমি হোমষ্টেখনতে সোমাই পেলাই বাইদেৱে আমাৰ কাৰণে ম'ম' বনাই থৈছিলে, ম'ম' খাই ল'লোঁ। সেয়াও যে ইমানেই টেষ্টি, মানে মই সকলোবিলাক বস্তু তাত টেষ্টেই পালোঁ। তাৰপিছতে নেক্সট ডে ৰাতিপুৱা শুই উঠি আকৌ ভিউ চালোঁ। চাওকচোন ইমান ধুনীয়া লাগে নহয় ৰাতিপুৱা শুই উঠি পৰিৱেশটো। মই সদায় ভিউ চাই ফটো ভিডিঅ' ক্লিক কৰি থাকোঁ। মানে মিনিটে ৱেডাৰটো চেঞ্জ হৈ থাকে। চ' মই ফটো ভিডিঅ' লৈয়ে থাকোঁ মিনিটে। তাৰপিছত আহিলোঁ পুৰি চব্জি খাবলৈ। তাৰপিছত আমি ওলালোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ, মানে পিছদিনাখন আমি যাবলৈ ওলালোঁ লপ্ছা জগত বুলি এটা ধুনীয়া জেগা। তাতে পাইন ট্ৰি চাওকচোন। মোৰ এই জেগাটোত যাবলৈ বহুত বেছিয়ে মন আছে। যেতিয়াৰ পৰা দাৰ্জিলিঙলৈ যাম বুলি ওলাইছোঁ তেতিয়াৰ পৰাই। আৰু গৈ পোৱাৰ পিছতে মই মানে ৰ'বই পৰা নাই। মই ইফাল সিফাল কেনি গৈছোঁ, ক'ত ফটো তোলোঁ, ক'ত ৰওঁ, তেনেকুৱা লাগি গৈছিলে। তাৰপিছত এই পাইন ট্ৰিখিনিৰ মাজতে আমি দুটাই ৰোমাণ্টিক ফটো প'জ কেইটামান দি ফটো কেইখনমান ক্লিক কৰি ল'লোঁ। আপোনালোকক ভিডিঅ'টোৰ লাষ্টত মই দেখাম বাৰু। তাৰপৰা আহি আমি গোপালধাৰা টি গাৰ্ডেনত সোমালোঁ। তাতে ধুনীয়াকৈ দুয়োটাই গাখীৰ চাহ একাপ খাই ল'লোঁ। আৰু এই যে সজোৱা বস্তুবিলাক চাওঁচোন, ইমান প্ৰাইচ কৈছে নহয়। আনিব নোৱাৰিলোঁ, কিন্তু ভিডিঅ' ক্লিপটোতো ৰ'ব পাৰিলোঁ ন, তাততো পইচা নালাগে। চ' ভিডিঅ' ক্লিপ কেইটামান লৈ ল'লোঁ। আৰু ইমান ধুনীয়া সজোৱা বস্তুবিলাক আছে চাওকচোন আপোনালোকে এবাৰ। এই যে ড'ৰবেলকেইটা মোৰ বহুত বেছি পচন্দ হৈছিলে জানেনে। ইমানেই দৰদাম মাৰিলোঁ নহয়, লাষ্টত গৈ আনাই নহয়। ইমান ধুনীয়া হোম ডেকৰ বস্তুবিলাক আছিল চাওকচোন। প্ৰাইচটো কিবা বেছি যেন লগা বাবে অনাই নহ'ল। তাৰপিছত ধুনীয়াকৈ গাখীৰ চাহ একাপ খাই ল'লোঁ। আৰু টি গাৰ্ডেনখনৰ অকণমান ভিডিঅ' আৰু ফটো ক্লিক কৰিলোঁ। আৰু আজিলৈ বাই বাই। মই কিন্তু ফটোখিনি লাষ্টত দি দিম, চাবলৈ নাপাহৰিব।